ফেচবুকত আপোনালোকৰ যিমান ডাঙৰ প্ৰব্লেম নহওক কিয় এনেকৈ চুটকি বজাই আপোনালোকে 1, 2, 3 ছেকেণ্ডৰ ভিতৰত আপোনালোকে যিকোনো ধৰণৰ পেয়ডৰ সমস্যা আপোনালোকে দূৰ কৰিব পাৰিব কাকো কণ্টেক্ট নকৰাকৈ না মোক কণ্টেক্ট কৰিব লাগে না বেলেগক কণ্টেক্ট কৰিব লাগে এটা পেনেলৰ জৰিয়তে আপোনালোকে ইনষ্টেণ্ট আপোনালোকে 1, 2, 3 ছেকেণ্ডৰ ভিতৰত পে আউট ট্ৰান্সফাৰ কৰিব পাৰিব মাত্ৰ 1, 2 ছেকেণ্ডত যিকোনো প্ৰব্লেম পেয়ডৰ বিশ্বাস হোৱা নাই তেনেহ'লে আহক চিধা মোবাইল স্ক্ৰীণত আপোনালোকক দেখাই আছোঁ এতিয়া আমি কৰিম কি চাওক প্ৰথম কথা ইয়াতে তেখেতৰ এটা ৰেষ্ট্ৰিকশ্যন লাগি আছে ঠিক কৰিবৰ কাৰণে প্ৰথম অপশ্যন নতুন এটা পেয়ড বনাই পেলাই সেই পেয়ডটো ট্ৰান্সফাৰ কৰাটো এতিয়া চাওক ৰফিকুল ইছলাম নামৰ এটাই পেয়ড একাউণ্ট আছে এতিয়া আমি কৰিম কি প্ৰথম কাম আমি এটা নতুন ফ্ৰেছ পেআউট একাউণ্ট আমি ক্ৰিয়েট কৰিম ইয়াৰ কাৰণে কৰিম কি এটা ৱেবছাইট আছে এই ৱেবছাইটটোৰ জৰিয়তে আমি কি কৰিম এটা নতুন ফ্ৰেছ পেয়ড একাউণ্ট বনাম আৰু তাৰ লগতে পেআউট চ'ৰ্চ ট্ৰান্সফাৰ কৰিম 1 ছেকেণ্ডৰ ভিতৰত এতিয়া চাওক প্ৰথম আমাৰ কাম হ'ব পেআউট একাউণ্ট বনোৱাটো ইয়াতে আমি কৰিম কি তলতে আপোনালোকে অকমান যদি এই ৱেবছাইটটোত গৈ প্লে স্ক্ৰল কৰে ইয়াতে দেখা হ'ব ক্ৰিয়েট পেআউট একাউণ্ট বুলি যদি আপোনালোকৰ অলৰেডি এক্সট্ৰা পেআউট আছে তেনেহ'লে বা চ'ৰ্চ ট্ৰান্সফাৰ কৰিলেই হৈ গ'ল এতিয়া প্ৰথম কথা এই ভাইটিজনৰ দাদাজনৰ ইয়াতে একাউণ্টটোত পেআউট একাউণ্ট এটাই আছে গতিকে প্ৰথম কাম আমাৰ কি পেআউট একাউণ্ট এটা ক্ৰিয়েট কৰা ফ্ৰীতে আপোনালোকে আনলিমিটেড যিমান মন যায় সিমান আপোনালোকে পেআউট একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰিব পাৰে প্ৰথম কাম পেআউট একাউণ্ট ক্ৰিয়েট কৰাটো গতিকে কৰিম কি ক্ৰিয়েট পেআউটত মই ক্লিক কৰিম সোনকালে মই নতুন ফ্ৰেছ পেআউট একাউণ্ট ইয়াতে বনাই আপোনালোকক দেখাই দিওঁ এতিয়া আপোনালোকে ইয়াতে চাওক নতুন এটা ফ্ৰেছ পেআউট একাউণ্ট ৰেডি হৈ গ'ল তলতে দেখা পাইছে ছাকচেছ বুলি এটা অপশ্যন ফাইনেলি আমাৰ নতুন পেআউট একাউণ্ট ক্ৰিয়েট হৈ গ'ল লাগিলে আপোনালোকক লাইভ প্ৰুফ মই ইয়াতে আপোনালোকক ফেচবুকত গৈ পেলাই দেখাই দিম ইয়াতে কৰিম কি ইয়াতে চাওক প্ৰথম ইয়াতে এটাই পেআউট একাউণ্ট আপোনালোকে দেখা পাই আছে এবাৰ যদি ৰিফ্ৰেছ কৰি দিওঁ ইয়াতে আৰু এটা পেআউট আপোনালোকে ইয়াতে দেখা পাব কাৰণ এই মাত্ৰ জাষ্ট এটা নতুন পেআউট বনাইছোঁ এইটোৱে হ'ল সেইটো পেআউট একাউণ্ট ৰফিকুল ইছলাম বুলি এই পেআউট একাউণ্টটো নতুনকৈ বনাইছোঁ ইয়াতে কোনো ধৰণৰ একো ইনফৰমেশ্যন নাই এতিয়া বাছ আমাৰ কাম থাকিব কি ইয়াতে আৰ্নিং চ'ৰ্চ এড কৰা যিটো বেয়া পেআউট একাউণ্ট আছে তাৰ যিমানখিনি আৰ্নিং চ'ৰ্চ আছে গোটেইখিনি 1 ক্লিক 1 ছেকেণ্ডৰ ভিতৰত আমি এড কৰিম কেনেকৈ এড কৰিম ইয়াৰ কাৰণে আমি কৰিম কি চাওক প্ৰথম কাম এইটো আমাৰ নতুন পেআউট একাউণ্ট গতিকে আমি কৰিম কি যিটো নতুন আমাৰ পেআউট একাউণ্ট থাকিব ইয়াৰ যিটো আইডি থাকিব সেই আইডিটো আমি কি কৰিম কপি কৰি ল'ম আইডি মই কপি কৰি ল'লোঁ কৰাৰ পিছত ইয়াতে কৰিম কি যিটো ৱেবছাইট থাকিব ৱেবছাইটলৈ যাম আৰু ইয়াতে ছাইডত দেখা হ'ব চ'ৰ্চ ট্ৰান্সফাৰ বুলি এটা অপশ্যন তাত মই ক্লিক কৰিম যিটো নতুন পেআউট আইডি আছিলে নতুন পেআউট আইডিটো ইয়াত বহাই দিম তাৰপিছত ইয়াতে কৈছে যে পেজ আইডি দিবৰ কাৰণে পেজ আইডি আমি ক'ত পাম যিটো বেয়া পেআউট একাউণ্ট আছিলে তাত আমি পেজৰ আইডি পাম ইয়াতে আৰ্নিং চ'ৰ্চত দেখা পাইছে ইয়াতে পেজ আইডি বুলি লিখা আছে পেজ আইডি মই ইয়াতে ক্লিক কৰি ধৰি ৰাখিম কপি কৰিম ভালদৰে এবাৰ চাই লওক টাইম ওপৰত চাই লওক 8:20 হৈ আছে আৰু ইয়াতে ভেৰিফাই ডকুমেণ্টছৰ কাৰণে আহি আছে 1 ক্লিক মই এইটো ঠিক কৰি দিম ঠিক আছে ইয়াতে কৰিম কি যিটো ৱেবছাইট আছিলে তাত মই যাম পেজ আইডি আমি কপি কৰিলোঁ পেজ আইডি ইয়াত বহাই দিলোঁ আৰু ইয়াতে প্ৰথম এই দুটা বস্তু আমাৰ কাম হৈ গ'ল নেক্সট আমি চাম কি যে এই বেয়া পেআউট একাউণ্টৰ সৈতে কোনকেইটা টুল লিংকড হৈ আছে ছাবস্ক্ৰিপশ্যন লিংকড হৈ আছে দেখা পাইছে ইয়াতে ষ্টাৰ লিংকড হৈ আছে কণ্টেণ্ট মডিৰেশ্যন টুল লিংকড হৈ আছে আমি কৰিম কি এতিয়া ৱেবছাইটত যাম কি লিংক আছিলে ষ্টাৰ আছিলে ছাবস্ক্ৰিপশ্যন লিংকড আছিলে কণ্টেণ্ট মডিৰেশ্যন টুল লিংকড আছিলে বাছ এইকেইটা বস্তু চিলেক্ট কৰিলোঁ কৰিম কি ষ্টাৰ্ট প্ৰচেছ বুলি তলত এটা অপশ্যন আপোনালোকে নিশ্চয় দেখা পাইছে ক্লিক কৰিম যেতিয়াই ক্লিক কৰিম যিমানখিনি চ'ৰ্চ আছে তলত আপোনালোকে দেখা হ'ব সকলোবিলাক ট্ৰান্সফাৰ হৈ আছে ইয়াতে ষ্টাৰ দেখা পাইছে ৰানিং দেখাই আছে ছাকচেছ হৈ গ'ল ছাবস্ক্ৰিপশ্যন ৰানিং দেখাই আছে এইটো ছাকচেছ হৈ যাব এতিয়া ছাকচেছ হৈ গ'ল কণ্টেণ্ট মডিৰেশ্যন টুল ৰানিঙত আছে এইটো ছাকচেছ হৈ যাব এতিয়া টাইম চাওক আপোনালোকে ইনষ্টেণ্ট আপোনালোকৰ পেআউট ট্ৰান্সফাৰ হৈ গ'ল এতিয়া চাওক ইয়াতে তলত দেখাইছে গোটেইকেইটা ছাকচেছ এতিয়া চাওক ফেচবুকলৈ গ'লোঁ ছাইডত চাওক ইয়ৰ পেআউট একাউণ্ট ৰফিকুল ইছলাম হেজ বিন আপডেটেড এইটো চাওক এইটো এটা বেয়া পেআউট একাউণ্ট এবাৰ যদি মই ইয়াতে ৰিফ্ৰেছ কৰি দিওঁ আপোনালোকৰ সন্মুখত যিমানকেইটা টুল আছিলে গায়ব ক'ত গ'ল এই বেয়া পেআউট একাউণ্টৰ গোটেই আৰ্নিং চ'ৰ্চখিনি ৰফিকুল ইছলাম নামৰ নতুন পেআউট একাউণ্টটোত গুচি গ'ল দেখা পাইছে ঠিক তেনেদৰে এনেকৈ পেআউট ঠিক কৰা হয় ইয়াতে চাওক ইয়াতে যিটো বেয়া আমি নতুনকৈ পেআউট একাউণ্ট বনাইছিলোঁ যিমানখিনি চ'ৰ্চ আছিলে গোটেইখিনি এইটোলৈ ট্ৰান্সফাৰ হৈ গ'ল ঠিক আছে আৰু ইয়াতে এইটো প্ৰথম কথা যিটো আমি পেআউট একাউণ্ট আমি বনাইছিলোঁ সেইটো হাফ পেআউট একাউণ্ট আছিলে আৰু বাছ এতিয়া আপোনালোকে এইটো ছেট আপ কৰি পেলাই ধুনীয়াকৈ ফিনিছ কৰি দিব পাৰে বাছ ইমানখিনি কাম আছিলে পেআউট একাউণ্টৰ আইডি উঠালে পেজৰ আইডি উঠালে ট্ৰান্সফাৰ মাৰি দিলে যিকেইটা ট্ৰান্সফাৰ কৰিবলৈ আছিলে ঠিক তেনেদৰে আপোনালোকে এনেদৰে পেআউট ট্ৰান্সফাৰ কৰিব পাৰে এতিয়া আপোনালোকে কেনেকৈ কৰিব আপোনালোকে ক'ত গৈ কৰিব চাওক
এটা ৱেবছাইট আছে, ৱেবছাইটৰ লিংক মই তলত দিম। তাৰ লগতে প্ৰতিটো পেজ ট্ৰান্সফাৰ কৰিবৰ কাৰণে আপোনালোকক এটা $5 পে' কৰিব লগা হয়। ইয়াতে এবাৰ যদি ৰিফ্ৰেছ কৰি আপোনালোকক যদি মই ক্ৰেডিটত গৈ দেখাওঁ, ইয়াতে আপোনালোকে মিনিমাম $10 আপোনালোকে এড কৰিব পাৰে কমচে কম, ঠিক আছে। তাৰ লগতে আপোনালোকে যদি যিজন অ'নাৰ যি টুলৰ যিজন অ'নাৰ আছে তেখেতৰ সৈতে যদি কণ্টেক্ট কৰিব বিচাৰে, ছাইডত আপোনালোকে হোৱাটছআপ বাটন দেখা পাই আছে, হোৱাটছআপত ক্লিক কৰি পেলাই ইয়াতে দেখা পাইছে হোৱাটছআপৰ বাটন, ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে তেখেতৰ সৈতে যোগাযোগ কৰিব পাৰে কিবা যদি অসুবিধা হয়। ইয়াতে পইচা ইজিলি আপোনালোকে এড কৰিব পাৰে। প্ৰতিটো পেজ ট্ৰান্সফাৰ কৰিবৰ কাৰণে আপোনালোকে $5 পে' কৰিব লাগে। আৰু তাৰ লগতে টেক্স ইনফৰমেশ্যন ইয়াতে আপডেট কৰিব যদি বিচাৰে, টেক্স ফৰ্মো আপোনালোকে আপডেট কৰিব পাৰে। তাৰ লগতে যদি নতুন পে'আউট একাউণ্ট ক্ৰিয়েট কৰিব বিচাৰে সেইটোও পাৰে, পেজ ট্ৰান্সফাৰ সেইটোও পাৰে। খালি নতুন পে'আউট ক্ৰিয়েট কৰিবৰ কাৰণে টেক্স ফৰ্ম আপডেট কৰিবৰ কাৰণে কোনো ধৰণৰ পইচা নালাগে, ফ্ৰী আপোনালোকে ইউজ কৰিব পাৰে। এতিয়া চাওক আপোনালোকে এই ৱেবছাইটটো আপোনালোকে ইউজ কেনেকৈ কৰিব, লিংক ক'ত পাব? ইয়াৰ চাওক, ইয়াৰ লিংক মই কমেণ্ট বক্সতো দি দিম, মোৰ বডকাষ্ট চেনেলত দি দিম আৰু হোৱাটছআপৰ বডকাষ্ট চেনেলতো মই দি দিম। এতিয়া চাওক, আপোনালোকক মই প্ৰথমৰ পৰা দেখাব বিচাৰোঁ আপোনালোকে কৰিব কেনেকৈ, এই ৱেবছাইটটো আপোনালোকে ইউজ কেনেকৈ কৰিব। চাওক, ফাৰ্ষ্টবাৰ মই গোটেইখিনি মই কাটি পেলাই প্ৰথমৰ পৰা আপোনালোকক মই দেখাম। ফেচবুকটো থাকিব দিছোঁ, ফেচবুকটো মই কাটি দিছোঁ ইয়াৰ পৰা। এতিয়া চাওক, ইয়াতে আপোনালোকে যিটো লিংক আপোনালোকে দেখাব তাত ক্লিক কৰিব, ডাইৰেক্টলি আপোনালোকৰ যিটো ৱেবছাইট আছে সেইটো ডাইৰেক্টলি অ'পেন হৈ যাব। যেনেকৈ মই এটা অ'পেন কৰি দিছোঁ, jekeriapay.com বুলি এইটো ৱেবছাইট, আপোনালোকক লিংক দি দিম। ক্লিক কৰাৰ লগে লগে ৱেবছাইট অ'পেন হৈ যাব। এতিয়া আপোনালোকে কৰিব কি, বহুতৰটো মোবাইল থাকে ন, মই এতিয়া টেবলেটতে আপোনালোকক দেখাই আছিলোঁ। প্ৰথম কথা, আপোনালোকে চাইন ইন উইথ গুগল বুলি অপশ্যন দেখা পাইছে, গুগলৰ সৈতে আপোনালোকে চাইন ইন কৰি ল'ব। মই অলৰেডি চাইন ইন কৰিয়ে থৈছিলোঁ, চাইন আপ কৰি থোৱা আছিলে, আপোনালোকে কৰি ল'ব ধুনীয়াকৈ। তাৰ লগতে এতিয়া আপোনালোকে গম পালে প্ৰতিটো পেজৰ কাৰণে $5 পে' কৰিব লগা হয়। এতিয়া এইটো ইউজ কৰিব কেনেকৈ, ইয়াতে চাওক, এতিয়া তলতে চাওক ডাউনলোড এক্সটেনশ্যন বুলি এটা অপশ্যন আছে। ইয়াতে কি কৰিব, ক্লিক কৰি পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু আপোনালোকে 3 লাইনত ক্লিক কৰি পেলাই আপোনালোকে ইয়াতে কৰিব কি, এক্সটেনশ্যন বুলি এটা তলত বস্তু আপোনালোকে দেখা পাব। এইখিনি সকলো কাম ক্ৰমত কৰিব পাৰে যদিহে আপোনালোকে লেপটপ ইউজ কৰি আছে বা কিবা PC ইউজ কৰি আছে, এইটো ক্ষেত্ৰত আপোনালোকে ক্ৰমত ডাইৰেক্টলি ইউজ কৰিব পাৰে। যদি আপোনালোকৰ ক্ৰমত বিশেষকৈ যদি আপুনি মোবাইলত কৰিব বিচাৰে, তাততো আপোনালোকে এক্সটেনশ্যন নাপাব। ইয়াৰ কাৰণে আপোনালোকে কৰিব লাগিব কি, আপোনালোকৰ কিউই ব্ৰাউজাৰ আছে, কিউই ব্ৰাউজাৰৰ পৰা আপোনালোকে এক্সটেনশ্যন ইউজ কৰিব পাৰিব। ইয়াৰ কাৰণে কৰিব কি, যিটো এক্সটেনশ্যন আছে ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে ফ্ৰম জিপ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি পেলাই আপোনালোকে যিটো এক্সটেনশ্যন ডাউনলোড কৰিছিলে ফাইলত ক্লিক কৰি এড কৰি ল'ব। বাছ ইমানখিনিয়ে কাম। তাৰপিছত আপোনালোকে কৰিব কি, ইয়াতে আপোনালোকে ৱেবছাইটটোত এগিনি ইয়াতে আহি যাব। তাৰপিছত 3 লাইনত ক্লিক কৰি পেলাই আপোনালোকে কৰিব কি, আপোনালোকে তলতে এক্সটেনশ্যনৰ নাম ইয়াতে দেখাই পাব, তাত ক্লিক কৰি দিলেই হ'ল। দিয়াৰ পিছত এনেকৈ ক্লিক কৰিব, ইয়াতে আপোনালোকৰ কানেক্টৰ অপশ্যন থাকিব, কানেক্ট কৰি ল'ব। তাৰ লগতে আপোনালোকৰ ৱেবছাইটটোতো অ'পেন থাকিবই লাগিব ক্ৰমত। তাৰ লগতে আপোনালোকৰ থাকিব লাগিব কি, যিটো আপোনালোকৰ ফেচবুক থাকিব, ফেচবুক আপোনালোকৰ ইয়াতে টেবত অন হৈ থাকিব লাগিব, তেতিয়া গৈ পেলাই আপোনালোকে পেজ ট্ৰান্সফাৰ কৰিব পাৰিব। অ'কে, আপোনালোকে দেখা পালে হয়তো এইটো টুলৰ জৰিয়তে, এইটো পেনেলৰ জৰিয়তে আপোনালোকে পেজ ট্ৰান্সফাৰ কৰিব পাৰিব। অসমৰ হয়তো কোনো ক্ৰিয়েটৰে হয়তো আপোনালোকক এইটোৰ বিষয়ে কোৱা নাই, কিন্তু মই ফাৰ্ষ্ট হয়তো ভিডিঅ' বনাইছোঁ যেন লাগিছে। ভিডিঅ'টো যদি অকণমান ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব, সেইটোৱে।